আজি মই ভাবিছোঁ ৰাতিপুৱাৰ সময়ত কিবা এটা বনাই খাম বুলি। ফ্ৰিজত দেখিলোঁ কেইটামান আনি থোৱা গাজৰ আছে। সেই বুলি ভাবি ময়ো গাজৰখিনি মিহিকৈ চুকি ল'লোঁ। যোনে যেনেকৈ পাৰে তেনেকৈয়ে বনায়। কিছুমানে ডাঙৰকৈ কাটি প্ৰেছাৰ কুকাৰতো দিয়ে। মই কিন্তু এনেকৈয়ে বনাওঁ। আৰু যিহেতু অকণ ঠাণ্ডা পৰিছে, এইবিলাক বস্তু খাই ভাল লাগে নহয় জানো। এতিয়া মই দিলোঁ গেছত কেৰাহীখন উঠাই। এতিয়া মই গোটেইখিনি ৰেডি কৰি ল'লোঁ। গাজৰ, খিচমিচ, কাজু আৰু ইলাইচি আৰু লগত ঘি, গাখীৰ, চেনিটো আৰু লাগিবই। মই কিন্তু গাজৰ কা হালৱা খাই বহুত ভাল পাওঁ। বজাৰত যিহে জুইছে দাম গাজৰৰ। এইফালে বাহিৰত কিবা বতাহও মেলি আছে। ৰিপ বতাহজাকে মোক দেহত ঠাণ্ডাৰ সুবাস দি যায়। ইমান চোকা গৰমৰ পৰা এই শীতল বতাহজাকে কিবা এটা বেলেগ সুবাস দি যায় অ'। এইফালে পথাৰত সোণালী ধান। এতিয়া মই গৰম কেৰাহীত দি দিলোঁ এচামুচ ঘি। আৰু আজিকালি ফ্ৰেণ্ডছ জানেইতো ঠাণ্ডাৰ দিনত ঘিবোৰ কিবা গত মাৰি থাকে। মই এতিয়া দি দিলোঁ গাজৰখিনি। এতিয়া মই অকণমান লৰাই আছোঁ আৰু খুব চিম্পুলতে বনাম মই। ফ্ৰেণ্ডছ মাজে মাজে হালৱা বা পায়স, পিঠা বা লাৰু অন্য বেলেগ বস্তু খাবলৈ মন যায় নহয় জানো। এতিয়া মই এটা গন্ধৰ কাৰণে ইলাইচিও দি দিলোঁ। লগত দিলোঁ খিচমিচ, কাজু। আজি কিন্তু মাই একেবাৰে বনোৱা নাই, আজি ময়ে বনাই আছোঁ। আৰু গোটেইখিনি মিক্স হোৱাৰ পিছত এতিয়া দিলোঁ 2-3 চামুচমান চেনি। ফ্ৰেণ্ডছ মই আগতেও বনাইছোঁ। আজি বা কেনেকুৱা হয় সেইটো কিন্তু মই নাজানো দেই। একে যিয়ে নহওক খাম। এতিয়া মই চেনিখিনিও দিলোঁ মিক্স কৰি। আৰু এতিয়া মই শেষত দি দিলোঁ গাখীৰ। হৈ গ'ল বনোৱা মোৰ গাজৰ কা হালৱা। এতিয়া আমাৰ খোৱাৰহে পাল। আৰু এতিয়া মই মা আৰু মোৰ কাৰণে দুটা বাটিত বাকি লৈছোঁ। এতিয়া চাওঁ টেষ্ট কৰি কেনেকুৱা বা হৈছে। মাই বোলে খাই ভালে পাইছে। মোৰো কিন্তু খাই ভালে লাগিছে। ফ্ৰেণ্ডছ আপোনালোকেও এনেদৰে বনাই খাবচোন। খোৱা হোৱাৰ পিছত এইকেইটা মই আনিলোঁ নেমু টেঙা। দিলোঁ নহয় মই যিহেতু ঢালি। মাৰ আকৌ গালিহে খালোঁ। এইকেইটাও পলিথিনত বান্ধি থৈ দিলোঁ ফ্ৰিজত। আৰু এইডাল হৈছে মোৰ মানি প্লাণ্ট, অকণ ডাঙৰ হৈছে বাৰু। এতিয়া মা আৰু মই ঘৰৰ পিছফালে গৈ আছোঁ তামোল চাবলৈ। কাৰণ আকৌ গছত তামোলো ধৰিছে। মাই চাইছে পুৰঠ হৈছে নে নাই। পুৰঠ হ'লে মাই বিক্ৰী কৰি দিব। ইয়াত আকৌ চোৰৰ বহুত উৎপাত নহয়। কিন্তু এই সূৰ্যটোৰ কাৰণে তামোলকেইটা দেখাই নাপাওঁ। কিন্তু নধৰা নহয়, ধৰিছে। হওক দিয়া, বিক্ৰী কৰি কেইটামান পইচা পাম। এতিয়া মা আৰু মই ঘৰৰ পিছফালে গৈ আছোঁ। ইয়াত বা তামোল ধৰিছে নে নাই। কিন্তু এইডাল গছত যোৱাবাৰৰে তামোল শেষে হোৱা নাই। মাই আকৌ পকা তামোল 2-এটা বিচাৰি লৈ যায় মাজে মাজে। আজিও পালে 1-2। আৰু যিহেতু আমাৰ ঘৰত 2জনীয়া মানুহ, ঘৰৰ আগফাল পিছফাল মাজে মাজে চাই থাকিব লাগে। উপায়তো নাই, নাচালেও নহ'ব। আৰু আজি দিনৰ সাজৰ কাৰণে মায়ে এটা অমিতাও পাৰিলে। এইটো আকৌ কলডিলো হৈছে। মাই বোলে কেতিয়াবা পাৰ মাংস দিহে বনাব। ভিডিঅ'টো দেখাম বাৰু। আজিলৈ ইমানে, বাই।